সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু গাইজ আজিৰ ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং কাৰণ আজি বহুত বেছি ভাল লাগিব কাৰণ আজি আমাৰ মামাৰ মানে ল'ৰাটোৰ অন্নপ্ৰাশন হয়। গতিকে ভাবিছোঁ আজি ব্লগ এটা বনাই থওঁ, এটা স্মৃতিও ৰৈ যাব আৰু দিনটো কেনেদৰে চেলিব্ৰেট কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। আৰু এতিয়া মানে মই এনেকৈ ৰুম এটাত আহি লৈছোঁ ভিডিঅ'টো বনাবৰ কাৰণে আৰু বাহিৰত এটাতকৈ মানুহ আহিছে আৰু তাৰপিছত সেয়াই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। গাইজ এইফালে আমাৰ গুলো ৰেডি কি হ'ল চুলি টানিছে এনেকৈ হাঁহি দিয়া। এইফালে বৌয়ে পায়স উলিয়াই আছে, আজি আমাৰ ল'ৰাকনৰ অন্নপ্ৰাশন দেই। এইফালে ইয়াত বনি আছে খানা, দেখাইছোঁ ইয়াত খানা বনি আছে। এইফালে মামা, এইফালে এয়া আলু ভাজি, এইফালে মাছৰ দালি, এইফালে কি আছে নাজানো, এইফালে বেঙেনা এইফালে মচুৰ দালি, এইফালে মাছ নহয়, এইফালে মাংস, এইফালে মাছ, এইফালে ভাত আৰু এইফালে কিবা কিবি আছে। এইবোৰ চব বনি আছে, এইফালে এইবিলাক বস্তু বনি আছে আৰু ভিতৰত এতিয়া কেক কাটিবলৈ লোৱা হৈছে। গতিকে চাই থাকক। কি খাইছা কিতাপ চাইছে পইচা নালাগে তাক। বাবা পেনে কিটা হেৰি মামী এইটো চাইডে যাব লাগিছিলে নেকি, উল্টা হ'ল।
নেখাও নি আৰু এইফালে গাইছ এতিয়া খানা ৰেডি হৈ আছে খাই আছে মানুহে খানা মাংস এইফালে খানা 6.5 hours later. এতিয়া মানে মানুহ তেনেকৈ আহিলে আৰু ভাত চাত খাই পেলি লোৱাৰ নিয়ম কৰাৰ পিছত তেনেকৈ ভাত চাত খাই পেলাই মানে মানুহৰ ভিৰটো বেছি পৰিলে সেইকাৰণে ময়ো বস্তু চস্তু দি অলপ লাগি দিলোঁ ভিডিঅ' কণ্টিনিউ কৰা নহ'ল ভিডিঅ' বনাবলৈ নহ'ল আৰু কি হয় মানে মানুহ বেছি থাকিলে মোৰ লাজ লাগে কথা ক'বলৈ সেইকাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু এতিয়াও মই ভিডিঅ'টো শ্বুট কৰিছোঁ যদিও ভিতৰলৈ আহি লৈছোঁ ৰুমলৈ সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু এতিয়াতো ৰাতিয়ে হৈ গ'ল দিনটো তেনেকৈ পাৰ হৈ গ'ল মানুহ চানুহ আহিলে ভাত চাত খালে আৰু এতিয়া ৰাতিয়ে হৈ গ'ল আজি ৰাতি ৰাতি তেনেকুৱা একো প্ৰগ্ৰেম নাই ৰাতি জাষ্ট নৰ্মেল এনেই ভাত চাত খোৱা হ'ব মানে আছে আৰু আলহীও দুজন এজন আছে তেনেকেই সেয়াই তাৰপিছত ভাবিলোঁ ৰাতিলৈকে ভিডিঅ'টো কণ্টিনিউ কৰোঁ যিহেতু দিনত গোটেইটো কণ্টিনিউ কৰা নহ'ল সেইকাৰণে ৰাতিও এতিয়া কণ্টিনিউ কৰিছোঁ আৰু ভাত চাত খাই তেনেকৈ আৰু সেইখিনি যিমানখিনিলৈকে পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু এতিয়া মই যাওঁ পাকঘৰলৈ মামীয়ে ভাত বনাই আছে মানে কি বনাই আছে চাই আহোঁ বলক গাইছ এতিয়া ৰাতি সাজ এইফালে মামীয়ে বনাই আছে আৰু এতিয়া ৰাতি ভাত মামীয়ে ভালে বনাই আছে কি বনাইছে মাছ ভাজি আছে আৰু সেয়া হ'ব ৰাতি মাছ দাইল চব মানুহ লাগে ফালে অৰ্ণবাখন এদাই তাৰপিছত আৰু এইফালে ডেক'ৰেশ্যন আপোনাক কিবা এটা দেখাইছোঁ চাব দেই লাইটটো অফ হৈ গ'ল এইফালে ডেক'ৰেশ্যন কৰা জেগা চব বেলুন চেলুন চব ফুটি এদাই আৰু সেয়াই আৰু ভিডিঅ'টো আজি চাইছিলোঁ আমাক গুলো এজনী বা এজনী লগ পাই গ'লোঁ মানে ইয়ালৈ আলহী বা এজনী এতিয়াহে ওলাইছে ন এজনী লাষ্ট কৰিছে ইফালে গৈ আছে এইফালে লাষ্ট কৰিছে বা এজনীয়ে আমাক গুলোৱে ফালে চাই কেনেকুৱা লাগিলে আজি দিনটো কোৱা মজা ভাল লাগিলে ইয়াৰ ধান্দা বেলেগ হেৰি বেলেগ কিবাহে চাই আছে মাকে প্ৰেজেণ্ট ভৰাইছে সেইটো চাই আছে আপুনি ফটো মাৰিবলৈ নিদিলে চুমা দা হাই গাইছ The next day. হে গাইছ এইটো নেক্সট ডে হয় কালি ভিডিঅ'টো এণ্ড কৰা নহ'লে সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো এণ্ড কৰি দিওঁ মানে এনেকৈ ভিডিঅ'টো মানে এণ্ড কৰি দিম বুলি ভাবিছোঁ আৰু কালি বিশেষকৈ তেনেকৈ একো নহ'লে মানে দিনটো চেলিব্ৰেট কৰা হ'ল আৰু দিনটো অন্নপ্ৰাশনৰ নিয়মখিনি কৰা হ'ল তাৰপিছত ৰাতিলৈ সেয়া ভাত চাত খাই শুই থাকিলোঁ তাৰপিছত ইমানকৈ হেৰি কৰা নহ'লে সেইকাৰণে ব্লগটো এণ্ড কৰা নহ'লে গতিকে আজি ভিডিঅ'টো এণ্ড কৰি দিছোঁ যদিহে ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই